গুগলে আদানীৰ লগত পাৰ্টনাৰ আপ কৰি এটা ডাঙৰ AI ডাটা চেণ্টাৰ কেম্পাছ নিৰ্মাণ কৰিবলৈ গৈ আছে বিশাখাপট্টনমত, যাৰ বাজেট হৈছে প্ৰায় $15 বিলিয়ন। সমান্তৰালভাৱে ৰিলায়েন্সেও 1 গিগাৱাটৰ AI ডাটা চেণ্টাৰ কেম্পাছ বিল্ড কৰাৰ প্ৰজেক্ট হাতত লৈ ইনভেষ্টমেণ্ট কৰি আছে। ওভাৰঅল চাবলৈ গ'লে ইণ্ডিয়াৰ ডাটা চেণ্টাৰ মাৰ্কেট এতিয়া কোনো বেক এণ্ড IT টপিক হৈ থকা নাই। ই বৰ্তমান আমাৰ ৰেলৱেজ, হাইৱেজ, পাৱাৰ প্লাণ্টছ আদিৰ লগত সমান্তৰালভাৱে এক ইম্পৰ্টেণ্ট বিষয় হৈ পৰিছে। নমস্কাৰ, দ্য কনচিয়াছ অসমৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি স্ক্ৰীনত কৰা এটা টাচত পইচা ট্ৰান্সফাৰ হৈ যায়, ভিডিঅ' প্লে হৈ যায়, AI চেটবটছ এপিয়াৰ হৈ যায়। এনে লাগে যেনে গোটেই কামবোৰ বতাহত উৰি উৰিয়ে হৈ আছে। কিন্তু এই সকলোবোৰ ভাৰ্চুৱেল প্ৰচেছৰ আঁৰত এখন ফিজিকেল ৱৰ্ল্ড আছে, য'ত বহুত ডাঙৰ ডাঙৰ কিছুমান মেচিন দিনে ৰাতিয়ে ৰান হৈ থাকে, আৰু সেই মেচিনবোৰে হৈছে ডাটা চেণ্টাৰ্ছ। আৰু আজিৰ এই ভিডিঅ'ত আমি এই ডাটা চেণ্টাৰবোৰৰ বিষয়ে অলপমান ডিটেইলছত আলোচনা কৰিম। ই ফাংচন কেনেকৈ কৰে, ইয়াৰ পৰা আমাৰ কি লাভ হয়, কি লোকচান হয়, আৰু আমি এই বিষয়েও আলোচনা কৰিম যে কি কোম্পানীজে ইয়াৰ ওপৰত কিদৰে ইনভেষ্টমেণ্ট কৰি আছে আৰু কিয় ইনভেষ্টমেণ্ট কৰি আছে। এতিয়া আমাৰ ডেইলি লাইফটোকে যদি আমি মন কৰোঁ, তেতিয়া আমি দেখিম যে যেতিয়া আমি যিকোনো UPI এপৰ পৰা পে'মেণ্ট কৰোঁ, তেতিয়া সেই পে'মেণ্ট ৰিকুৱেষ্টটো প্ৰথমে বেংকৰ ছিষ্টেমলৈ যায়, যি প্ৰচেছ হয় ডাটা চেণ্টাৰত, আৰু তাৰ ৰেছপন্স মাত্ৰ 1-2 ছেকেণ্ড ভিতৰতে পুনৰ আমালৈ ঘূৰি আহে। যেতিয়া আমি নেটফ্লিক্স বা জিঅ' চিনেমাত কিবা মুভি চাই থাকোঁ বা চিৰিজ চাই থাকোঁ, তেতিয়া সেই মুভি বা চিৰিজখন আমাৰ ফোনৰ ভিতৰত নাথাকে, বৰঞ্চ ই ডাটা চেণ্টাৰৰ এটা হিউজ ছিষ্টেমতহে ষ্ট'ৰ হৈ থাকে, আৰু তাৰ পৰাই ৰিয়েল টাইমত আমি তাক নিজৰ ফোনত চাই থাকোঁ। যেতিয়া আমি গুগল ড্ৰাইভত কিবা আপলোড কৰোঁ অথবা যিকোনো অনলাইন ক্লাছেছ জইন কৰোঁ, প্ৰত্যেকটো কামৰ বাবে কিছুমান ডাটা চেণ্টাৰ্ছ বেকগ্ৰাউণ্ডত ৰান হৈ থাকে। কেতিয়াবা চাবচোন, দোকানত যেতিয়া আমি পে'মেণ্ট কৰোঁ তেতিয়া ট্ৰানজেকশ্যন ফেইল বুলি দেখায়। এনেকুৱা তেতিয়া হয় যেতিয়া সেই বেংক বা পে'মেণ্ট ছিষ্টেমৰ ডাটা চেণ্টাৰৰ ফাংচন শ্ল' হৈ যায়। ডাটা চেণ্টাৰ হৈছে এনে এটা প্লেচ য'ত বহুখিনি পাৱাৰফুল কম্পিউটাৰ্ছ একেলগে থোৱা হয়, য'ত এই কম্পিউটাৰবোৰে আপোনাৰ আমাৰ ডাটাবোৰ ষ্ট'ৰ কৰা তথা সেই ডাটাখিনিৰে আমি ডেইলি ইউজ কৰি থকা কিছুমান এপছ ৰান কৰাৰ কাম কৰি থাকে। ইয়াক আপোনালোকে এক প্ৰকাৰৰ ডিজিটেল ফেক্টৰী বুলিও ধৰিব পাৰে, য'ত গাড়ী বা কাপোৰ আদি প্ৰডিউচ হোৱাৰ সলনি পে'মেণ্টছ, ভিডিঅ', মেছেজেছ, AI ৰেছপন্সেছ আদিৰ দৰে সুবিধাসমূহ প্ৰডিউচ আৰু ষ্ট'ৰ হয়। এই চেণ্টাৰবোৰৰ মেইন কামটোৱে হৈছে এনিটাইম অন থকা, ন' হলিডেজ, ন' লাঞ্চ ব্ৰেকছ। কিয়নো যদিহে এটা ডাটা চেণ্টাৰ অলপ সময়ৰ কাৰণেও বন্ধ হৈ যায়, তেনেহ'লে তাৰ লগতে বহুতো এপছ, ৱেবছাইটছ আদিও বন্ধ হৈ যাব। এতিয়া প্ৰতিটো ডাটা চেণ্টাৰৰ ভিতৰতে কিছুমান বিল্ডিং ব্লকছ থাকে, যাৰ ফলত ইয়াৰ কামবোৰ পৰিচালনা হয়। তাৰে ফাৰ্ষ্ট ব্লকটো হৈছে ছাৰ্ভাৰ। এই ছাৰ্ভাৰ হৈছে এক প্ৰকাৰৰ পাৱাৰফুল কম্পিউটাৰ। কিছুমান ছাৰ্ভাৰে যদি আপোনাৰ হোৱাটছএপৰ মেছেজ বা ইনষ্টাগ্ৰামৰ ফিড হেণ্ডেল কৰে, তেনেহ'লে আন কিছুমানে আপোনাৰ বেংকৰ ট্ৰানজেকশ্যনবোৰ মেনেজ কৰে, আৰু অন্য কিছুমানে AI মডেলছক বেকগ্ৰাউণ্ডত ৰান কৰি থাকে। আৰু এটা ডাঙৰ ডাটা চেণ্টাৰতে এনে হাজাৰ হাজাৰ ছাৰ্ভাৰ্ছ থাকিব পাৰে। ছেকেণ্ড ব্লকটো হৈছে ষ্ট'ৰেজ। ইয়াতেই আমাৰ ফটোজ, PDFs বা বিভিন্ন ভিডিঅ', বেকআপছ এইবোৰ বস্তু ষ্ট'ৰ হৈ থাকে। ইম্পৰ্টেণ্ট কথাটো হৈছে যে আপোনাৰ ডাটা কেৱল এটা প্লেচতে ষ্ট'ৰ হৈ নাথাকে, ইয়াক বহু সংখ্যক ড্ৰাইভছলৈ কপি কৰা হয়, আৰু কেতিয়াবা বহুকেইটা ডাটা চেণ্টাৰলৈকো কপি কৰা হয়। সেইবাবে যেতিয়া কোনো এখন ডিস্ক ফেইল হৈ যায়, তথাপি আপোনাৰ ডাটাখিনি ছেফ থাকে। সেইকাৰণে আমাৰ কেতিয়াবা কোনো হাৰ্ডৱেৰ ব্ৰেক হৈ গ'লেও ক্লাউড ফাইলছত যদিহে ডাটাখিনি থৈ দিয়া থাকে, তেতিয়া তাক পুনৰ পাব পৰা যায়। থাৰ্ড ব্লকটো হৈছে নেটৱৰ্কিং। ডাটা চেণ্টাৰৰ মাজত কিছুমান স্পেচিয়েল ডিভাইচে ছাৰ্ভাৰবোৰক ইটোৰ সিটোৰ লগত কানেক্ট কৰি ৰাখে। শকত ফাইবাৰ নিচিনা কেবলবোৰে বেকবোনৰ নিচিনাকৈ ডাটা চেণ্টাৰবোৰক ইণ্টাৰনেটৰ লগত কানেক্ট কৰি ইনচাইডৰ বিল্ডিং ব্লকবোৰক
বাহিৰা পৃথিৱীখনৰ লগত কানেক্ট কৰি ৰাখে সেই কাৰণে গুৱাহাটীত বহি থকা এজন ষ্টুডেণ্টে মুম্বাই বা হায়দৰাবাদত হোষ্ট হোৱা এটা ৱেবছাইটক মাত্ৰ কেই ছেকেণ্ড মানতে ওপেন কৰিব পাৰে যদিহে এই নেটৱৰ্কৰ লেয়াৰ উইক হৈ যায় তেতিয়াই আমি বাফাৰিং লেগ সাৰ্ভাৰ নট ৰেছপন্ডিং আদি এৰাৰ্ছ ফেচ কৰোঁ ফৰ্থ ব্লকটো হৈছে পাৱাৰ এই ডাটা চেণ্টাৰবোৰে বহুত বেছি পৰিমাণৰ ইলেক্ট্ৰিচিটি কনজিউম কৰে কেৱল মাত্ৰ এটা ডাটা চেণ্টাৰৰ বাবে এখন সৰু টাউনত ব্যৱহাৰ হোৱাৰ সমান ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন হ'ব পাৰে ফৰ এক্সাম্পল মুম্বাইৰ ইয়োটা NM1 ফেচিলিটিয়ে এটা দিনতে 1200 মেগাৱাটৰ ইলেক্ট্ৰিচিটি কনজিউম কৰে আন ডাটা চেণ্টাৰবিলাকতো প্ৰায় ওচৰা-ওচৰি এমাউণ্টৰে ইলেক্ট্ৰিচিটি ইউজ কৰা হয় আৰু যিকোনো প্ৰকাৰৰ ডাউন টাইম এভয়েড কৰিবৰ বাবে ডাটা চেণ্টাৰবোৰে কেৱল মাত্ৰ এটা পাৱাৰ লাইনৰ ওপৰতে ডিপেণ্ড নকৰে ইয়াত তেনে বহুত কানেকশ্যনছ থাকে যেনে পাৱাৰ গ্ৰিড ডাঙৰ বেটাৰী চিষ্টেমছ ডিজেল জেনেৰেটৰ্ছ আদি এখন টাউনত পাৱাৰ কাট হ'লেও ডাটা চেণ্টাৰবোৰত এক মিলি বা মাইক্ৰ' ছেকেণ্ডৰ কাৰণেও পাৱাৰ কাট হ'ব নোৱাৰিব কিয়নো এই ডাটা চেণ্টাৰসমূহে 24/7 হাজাৰ হাজাৰ চাৰ্ভাৰ্ছ ৰান কৰি থাকে আৰু এতিয়া আহি পৰে ফিফথ ব্লকটো যি হৈছে কুলিং হাজাৰ হাজাৰ কম্পিউটাৰ্ছ যেতিয়া একে সময়তে ৰান কৰিবলগীয়া হয় তেতিয়া বহু পৰিমাণে হিটো প্ৰডিউচ হয় আৰু যদিহে সেই হিট ৰিডিউচ কৰা নহয় তেনেহ'লে এই কম্পিউটাৰবোৰ শ্ল' ডাউন বা কমপ্লিটলি শ্বাটডাউন হোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে এই ডাটা চেণ্টাৰবোৰত বহুত ষ্ট্ৰং কুলিং ছিষ্টেমছ ব্যৱহাৰ কৰা হয় এই কুলিং প্ৰচেছৰ বাবে বহু পৰিমাণৰ পানীৰ প্ৰয়োজন হয় আৰু লগতে ইলেক্ট্ৰিচিটিৰ বিলো বহুত হয় গ্ল'বেলি চাবলৈ গ'লে ডাটা চেণ্টাৰবোৰে এটা নটিচেবল এমাউণ্টৰ ইলেক্ট্ৰিচিটি কনজিউম কৰি আছে আৰু সেয়া AI ইউজ বাঢ়ি অহাৰ পৰা আৰু বেছি হৈ গৈছে এনালিষ্টৰ মতে এই পৰিমাণ 2030ৰ ভিতৰত আৰু দুগুণ বাঢ়িব এতিয়া যদি আমাৰ ইণ্ডিয়াৰ কথালৈকে আহোঁ ইয়াত 85.5% জনসাধাৰণৰ ঘৰত এটাকৈ হ'লেও স্মাৰ্টফোন পোৱা যায় আৰু আমাৰ যুৱ প্ৰজন্মৰ 99.5%ই UPI পেমেণ্ট মেথডছ ইউজ কৰে তাৰোপৰি আধাৰ ডিজিলকাৰ ফাষ্টেগ কোৱিন আদি ডিজিটেল প্লেটফৰ্মছৰো হেভি ইউজ দেখিবলৈ পোৱা যায় এইবোৰৰ বাবে আমাক নিজৰ দেশৰ ভিতৰতে কিছুমান ৰিলায়েবল ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন হয় বিগত কেইবা বছৰত নবী মুম্বাই চেন্নাই হায়দৰাবাদ নয়ডা পুনে আদি চহৰত বহুতো নতুন নতুন ডাটা চেণ্টাৰ স্থাপন কৰা হৈছে সাৰ্ভে শ্ব' কৰে যে ভাৰতত ইতিমধ্যে 100ৰো অধিক অপাৰেশ্যনেল ডাটা চেণ্টাৰ স্থাপিত হৈছে আৰু এইবোৰৰ ইনষ্টলেশ্যনৰ কেপাচিটি প্ৰায় গিগাৱাটৰো অধিক আৰু এয়াও এক্সপেক্ট কৰা হৈছে যে মাত্ৰ কেইবা বছৰৰ ভিতৰতে এই সংখ্যাও দুগুণ বৃদ্ধি পাব ইয়াকে যদি এক্সাম্পলৰ সৈতে ক'বলৈ যাওঁ তেনেহ'লে এটা গুড ষ্টাৰ্টিং এক্সাম্পল হ'ব নবী মুম্বাইৰ ইয়োটা NM1 এই বিল্ডিংটোক এছিয়াৰ লাৰ্জেষ্ট টিয়াৰ 4 ডাটা চেণ্টাৰ বুলি কোৱা হয় ইয়াৰ মেছিভ 16 ফ্ল'ৰ ষ্ট্ৰাকচাৰটো প্ৰায় 8 লাখ স্কুৱেৰ ফিটৰ স্পেচেৰে আৱৰি আছে ইয়াত মাল্টি লেয়াৰ চিকিউৰিটি এপছ আছে আৰু ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ AI ৱৰ্কলোডৰ বাবে একদম ৱেল এণ্ড গুড হয় এনেধৰণৰ ডাটা চেণ্টাৰ্ছত ইউজুৱেলি লাৰ্জ OTT প্লেটফৰ্মছ ক্লাউড প্ৰভাইডাৰ্ছ আদিৰ বাবে ব্যৱহাৰ হয় লগতে ডাঙৰ ডাঙৰ এণ্টাৰপ্ৰাইজবোৰে বেলেগকৈ বিল্ডিং নাসাজি ইয়াতে স্পেচ ৰেণ্ট কৰি নিজৰ কামবোৰ সহজভাৱে কৰি ল'ব পাৰে এনেকৈ আৰু এটা এক্সাম্পল হৈছে আদানী কনেক্ট আদানী গ্ৰুপ আৰু H কনেক্টছৰ মাজত হোৱা এটা জইণ্ট ভেঞ্চাৰ তেওঁলোকৰ প্লেন হৈছে ইণ্ডিয়াৰ কিছুমান চিটিজ যেনে চেন্নাই মুম্বাই নয়ডা ভাইজেগ আৰু হায়দৰাবাদ আদিকে আৰম্ভ কৰি ডাটা চেণ্টাৰৰ এটা লাৰ্জ নেটৱৰ্ক গঠন কৰা তেওঁলোকৰ আইডিয়াটো হৈছে সিম্পল যদিহে কোনো AI ষ্টাৰ্টআপ অথবা বেংক ষ্ট্ৰিমিং কোম্পানীজ আদিয়ে নিজৰ ডাটা ষ্ট'ৰ কৰিব বিচাৰিছে এক্সট্ৰা পাৱাৰ কুলিং চিকিউৰিটি আদিৰ টেনশ্যন ল'ব বিচৰা নাই তেনেহ'লে তেওঁলোকে নিজৰ চাৰ্ভাৰৰ বাবে ইয়াতে নিজৰ এটা স্পেচ ৰেণ্ট কৰিব পাৰিব আৰু আল্টিমেট প্ৰফিটটো কাৰ হ'ব আদানী কনেক্টছৰ এতিয়া ক'বলৈ লৈছোঁ শেহতীয়াকৈ আৰম্ভ হোৱা আন এটা প্ৰজেক্টৰ বিষয়ে গুগলেও অন্ধ্ৰপ্ৰদেশত 1 গিগাৱাটৰ এনাৰ্জি স্কেলৰ AI ফ'কাছ ডাটা চেণ্টাৰ এটা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে যাৰ বেক এণ্ডত থাকিব এটা 6 গিগাৱাটৰ ছ'লাৰ পাৱাৰ প্ৰজেক্ট আৰু আমাৰ ইণ্ডিয়াৰ ক্লাইমেটৰ লগত এই পৰিকল্পনা অতি ধুনীয়াকৈ খাপ খাই পৰিব আৰু গ্ল'বেলিও এটা ছাষ্টেইনেবল ডাটা চেণ্টাৰৰ এক্সাম্পল ছেট কৰিব ৰিলায়েন্স জিঅ'য়ে আৰু এটা ইম্পৰ্টেণ্ট প্ৰজেক্ট ছেট আপ কৰিব খুজিছে সেইটো হৈছে সাবমেৰিন কেবলছ ডাটা চেণ্টাৰ্ছবোৰ তেতিয়াহে পাৱাৰফুল হয় যেতিয়া সি নিজৰ কাণ্ট্ৰিৰ লগতে আন দেশবোৰৰ লগতো ভালদৰে কানেক্টেড হৈ থাকে আৰু ইয়াকে ছল্ভ কৰিবলৈ জিঅ'য়ে দুটা মেজৰ আণ্ডাৰ চি কেবল ছিষ্টেমৰ সূচনা কৰিছে যাৰ নাম হৈছে IAX ইণ্ডিয়া এছিয়া এক্সপ্ৰেছ আৰু IEX ইণ্ডিয়া ইউৰোপ এক্সপ্ৰেছ IAX ইণ্ডিয়া ছিংগাপুৰ তথা সাউথ ইষ্ট এছিয়াৰ আন পাৰ্টছবোৰৰ লগত কানেক্ট কৰিব আৰু IEX
ইউৰোপৰ লগত এই কেবলবোৰক ভাৰতৰ উপকূল অঞ্চলত অৱতৰণ কৰি তাৰ পিছত দেশৰ ভিতৰৰ ডাটা চেণ্টাৰবোৰৰ লগত সংযোগ স্থাপন কৰা হ'ব এনে সিস্টেমৰ ৰিজাল্টবোৰ কম্পেয়াৰেটিভলি ফাষ্টাৰ আৰু অধিক ৰিলায়েবল এতিয়া নতুনকৈ প্ল্যান কৰা প্ৰায়খিনি ডাটা চেণ্টাৰে মেইনলি AI ৰেডি বা AI ফোকাসড গুগলৰ ভাইজেকত নিৰ্মাণ হ'বলৈ গৈ থকা ডাটা চেণ্টাৰো বিশেষকৈ AI ধ্যানত ৰাখিয়ে নিৰ্মাণ কৰা হৈছে ৰিলায়েন্সৰ আন্ডাৰ প্ৰজেক্টটো এটা AI ডাটা চেণ্টাৰে আৰু এই দিশত কোম্পানীবোৰে গুৰুত্ব দিছে কিয়নো তেওঁলোকেও জানে যে আহি থকা দিনবোৰত ফাইনেন্স হেলথ কেয়াৰ লজিষ্টিক এডুকেশ্যন এণ্টাৰটেইনমেণ্ট গভৰ্ণমেণ্ট সাৰ্ভিস আদি বহুতো বিভাগত AI টুলছৰ ডিমাণ্ডৰ এক ঢৌ দেখিবলৈ পোৱা যাব কিন্তু আমাৰ ডিজিটেল লাইফটোক সাপোৰ্ট কৰিবলৈ ইণ্ডিয়াত যিমানে ডাটা চেণ্টাৰ্ছ বিল্ড হৈ আছে সিমানেই নতুন নতুন চ্যালেঞ্জেসও ৰাইজ হৈ আছে তাৰে নম্বৰ 1ত থকা চ্যালেঞ্জটো হৈছে পাৱাৰ এই চেণ্টাৰবোৰ কোনো ৰেগুলাৰ অফিচ বিল্ডিঙৰ দৰে নহয় প্ৰতিটো নিউ কেম্পাছ নিৰ্মাণ হোৱা মানে এখন টাউনত ব্যৱহাৰ হোৱাৰ সমান ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন হোৱা মই অলপ আগত কৈ অহাৰ দৰে কোম্পানীজবোৰে গিগাৱাট স্কেলত ডাটা চেণ্টাৰ হাবৰ পৰিকল্পনা কৰিছে আৰু সেইবাবে ইয়াত প্ৰয়োজন হ'ব ৰিনিউৱেবল এনাৰ্জি প্ৰজেক্টছৰ লগত সংযোগ ৰাখি ফাংচন কৰাৰ আৰু এনে ষ্টেপবোৰ বহুত ক্ৰুচিয়েল হ'ব পাৰে কিয়নো এতিয়াও আমাৰ ইণ্ডিয়াৰ পাৱাৰ সাপ্লাইৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কিছু নতুন পুৰণিৰ মাজতে আছে সেকেন্ড চ্যালেঞ্জটো হ'ব হিট কন্ট্ৰোল কৰিবলৈ দৰকাৰ হোৱা পানী ডাটা চেণ্টাৰ ৰান কৰিবলৈ হাজাৰ হাজাৰ সাৰ্ভাৰ ব্যৱহাৰ কৰা হয় তেতিয়া হে কম্পিউটাৰবোৰ বা এনভায়ৰনমেন্টটো বহুত বেছি গৰম হৈ পৰে আৰু আমাৰ ইণ্ডিয়াৰ ক্লাইমেটৰ লগত যদি সংগতি ৰাখো তেনেহলে ইয়াক কুল ডাউন কৰাটো বৰ সহজ কাম নহয় পুৰণা তথা কম খৰচৰ কুলিং সিস্টেমলৈ যদি চাও তেনেহলে আমি নিৰ্ভৰ কৰিব লাগিব কেৱল পানীৰ ওপৰত কিন্তু কেৱল যদি পানীৰ ভৰসাতে আমি কুলিং সিস্টেম চলোৱাৰ কথা পৰিকল্পনা কৰো তেন্তে কেৱল মাত্ৰ এটা ফেসিলিটিৰ বাবে এটা দিনত মিলিয়নছৰ পৰিমাণত পানীৰ প্ৰয়োজন হ'ব আৰু যি দেশত বিশুদ্ধ খোৱা পানী পাবলৈকে টান তেনে দেশত সাফা পানীৰে ডাটা চেণ্টাৰ কুল ডাউন কৰাও নিজৰ মাজতে এক চ্যালেঞ্জ মুম্বাই চেন্নাই বেংগলোৰ আদি চহৰবোৰ য'ত সামাৰ সিজনত পানীৰ নাটনিৰ ফলতে মানুহে হাবাথুৰি খাই ফুৰে তেনে ঠাইত পানী ব্যৱহাৰ কৰি ডাটা চেণ্টাৰ কুল কৰাটো এটা সেনসিটিভ টপিক হৈ পৰে আৰু আইৰনিক্যালি বেছিভাগ ডাটা চেণ্টাৰ এইবোৰ অঞ্চলতে আছে যিমানে ডেভেলপমেন্টৰ কথা আহি নপৰক কিয় নিজৰ খোৱা পানীৰ বাবদ টেকনলজি কোনো নিবিচাৰে সেই কাৰণে ডাটা চেণ্টাৰ ইণ্ডাষ্ট্ৰীয়ে পুনৰ এই বিষয়ে চালিজাৰি চোৱাৰ প্ৰয়োজন আহি পৰিছে কিছুমান কোম্পানীজে বাৰু এয়াৰ কুলিং সিস্টেমলৈ সুইচ কৰিছে আৰু আন কিছুমানে লিকুইড ইমাৰ্জন কুলিং অথবা ক্লোজ লুপৰ দৰে মেথড কিছুমানক লৈ এক্সপেৰিমেন্ট কৰি চাইছে যিয়ে পানীক ইন্টাৰনেলি ৰিসাইকেল কৰিব পাৰিব এনে ধৰণৰ প্ৰকল্পবোৰ অতিকৈ আৱশ্যকীয় হৈ পৰে কিয়নো পানীৰ স্কাৰচিটি কেৱল কোনো এটা টেকনিক্যাল ফিল্ডৰে ইস্যু নহয় ই এক সোশ্যাল তথা এনভায়ৰনমেন্টাল ইস্যুও হয় এইবোৰৰ লগতে আৰু কিছুমান চ্যালেঞ্জেস আহি পৰে যি হৈছে ট্ৰাষ্ট প্ৰাইভেচি আৰু ল আধাৰ ডিটেইলছ হেলথ ৰেকৰ্ডছ বেংক ইনফৰমেশ্যন ট্ৰেভেল হিষ্ট্ৰিজ আনকি আমাৰ পাৰ্চনেল ফটোজ এই সকলোবোৰে আমাৰ ডিজিটেল আইডেন্টিটিক ডিফাইন কৰে যি ইভেন্টুৱেলি সেভ হৈ থাকে এই ডাটা চেণ্টাৰবোৰত গতিকে আমাৰ মনলৈও স্বাভাৱিকতে এই প্ৰশ্ন আহিব পাৰে যে এইবোৰ কন্ট্ৰোল কাৰ হাতত থাকে আমাৰ যি ডাটা ষ্ট'ৰ হৈ আছে এইবোৰ এক্সেক্টলি ষ্ট'ৰ হৈ আছে ক'ত কোন দেশৰ লৰ আন্ডাৰত এই কামবোৰ কৰা হৈছে চৰকাৰে ইয়াক অডিট কৰিব পাৰিবনে নাগৰিকসকলে কিদৰে বিশ্বাস কৰিব যে তেওঁলোকৰ প্ৰাইভেট ইনফৰমেশ্যনৰ কোনো মিসইউজ বা মিসহ্যান্ডলিং নহয় এনে ধৰণৰ কিছুমান ডাঙৰ প্ৰশ্নৰ ওপৰতে এতিয়াও বহু ডিবেট হৈ আছে বৰ্তমান কিছু পাৰ্টত এই বিষয়ে পলিচি এক্সিষ্ট কৰে কিন্তু গোটেই সিস্টেমটো এতিয়াও ইভলভ হৈহে আছে এতিয়াও এনভায়ৰনমেন্টাল ৰুলছ কনষ্ট্ৰাকচন পাৰমিশনছ প্ৰাইভেচি লছ আৰু ডাটা ষ্টৰেজ ৰিকুৱাৰমেন্টছৰ ক্ষেত্ৰত বহুত গেপ ৰৈ আছে এই বিষয়ে আন এটা ডিটেইল ভিডিও আহি আছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ডাটা চেণ্টাৰৰ বিষয়ে যদিহে আপোনাৰ মনত কিবা প্ৰশ্নৰ উদয় হৈছে তেনেহলে তাক কমেন্ট সেকশনত সুধিবলৈ নাপাহৰিব সো এটা আসল কথাটো হৈছে যে আমাৰ দেশৰ ডিজিটেল ৰিভলিউচন যদিও শুনিবলৈ এক্সাইটিং যেন লাগে এতিয়াও কিন্তু ই কিছু ডেলিকেট হৈয়ে আছে যদিহে টেকনলজিক সাস্টেইনেবিলিটিৰ লগত কম্বাইন কৰা হয় আৰু গ্ৰোথ হক ৰেসপন্সিবিলিটিৰ লগত ওয়াইজলি হ্যান্ডেল কৰা হয় তেন্তে নিশ্চিত ৰূপে এই ডাটা চেণ্টাৰবোৰে ইণ্ডিয়াৰ ইনোভেশ্যনৰ ওপৰত এক ডাঙৰ অৱদান আগবঢ়াব কিন্তু চ্যালেঞ্জেছবোৰক যদি ইগনোৰ কৰা হয় তেন্তে ইয়াৰ সম্পূৰ্ণ বিপৰীত হ'বলৈও বেছি সময় নালাগিব
আজিৰ এই ভিডিঅ'টিও মই ইমানতে সামৰিব লৈছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ